নহয় বছ বুলি মাতিবি দৰমহা লাগিবই ভালকে কথা কবা নাজানে বকমাচোন তাক দৰমহা লাগে আমি যে আছো আমাক দৰমহা লাগবই বালু তো মোক বহুত চালি হৈ গেলে দিনক দিনো কাষ্টমাৰ এটা পালি এতো ধাতটো মাৰবা লাগছিল 2 বছৰে এতি কাম কৰিলে এতো মোৰ দা হেল্ল' ঐ তুই 70 বছৰ ঘৰ হয়নে হৈ যা হয়নে অলপ কৰবা নেকি আছে নে আছে যা অলপ কৰবা ই বোলে ডাঙৰ বছৰত কাম আছিল ৰ ই বোলে চুবুৰীয়া এ ৰ কাষ্টমাৰ নাম নলৰ কাষ্টমাৰ আহিলে একো নাই ততে এইবাৰ মোৰ কথা শুনবি দে গুৰুৱা খাটিয়া তুমি পাছে নে একো নাই মোৰ কথা শুনবি মই বেছি কৰিলে তুই গুলি দিবি কল তুমি পাছে নাই এতিয়া মোৰ কথা শুনবি আৰু সিকিউৰিটি 70 বছৰ আছে নে এ আছে যে ভিতৰত আছে দে চাৰ্কেলখন উঠি থ আৰু 70 বছৰ ধৰি গেলা ঘৰত গোবাৰো আছে এ বিয়াৰা ই মোৰ কাম কৰিব আৰু আশাই নাই কিটো অকণমান ভাল আছে হ'ব তাক কম পইচা তাত সিকিউৰিটি দাদা তোমালোকৰ 70 বছৰ কোনটো এই তিনিটা তুমি 70 বছৰ চিনি নাপা 70 বছৰ চিনি পাওঁ কিন্তু নামটো শুনছো তুই চিন নহয় বছ বুলি মাতি বছ কি তাৰমানে এইটো কি জকান নেকি মই বছ ই বছ বছ আপুনি নে চিনি পোৱা নাছিলো দে কি কাম বছ এটা কাম আছিল কি কাম তাৰ মানে এটা মানুহ মোৰ মাটি দখল কৰি কিনে পইচা এটা খাচি তাক উৰে দিবা লাগে না কি কৰি দিবা লাগে তাক পুৰি দিবে নালাগে মোটামুটি তাত ঠেং হাত ভৰি ভাঙি কিনে তাক মোটামুটি 5 বছৰমান জানো বিচনাতে সি পইচা খেলা কৰিব লাগে 5 বছৰ 10 বছৰ তাক খেলা থৈ দিম দে এতিয়া পইচা দি পইচা মানে এতিয়া 10 টকা এটা এডভান্স দিব আৰু যদি কাম হয় আৰু 12 টকা এটা দিম টোটেল মিলি 22 টকা দিম আৰু দাম দিম তোৰ কাম হৈ যাব দে চাহ কবি এতিয়া কিবা খাবা এতিয়া চাহি খাম দে আৰু এই যা পানী গ্লাছ লৈ আহ কিমান দিন দুটা 20 দিনমান হ'ল 20 দিনত মই আগতো ক'ব লাগিছিলে 70 বছৰ 70 চিনি ঘৰটো মই সুধি ওলাইছোঁ ঘৰে চিনি নাপাওঁ 70 বছৰ এই কি চাইছ যা পানী গ্লাছ লৈ আহ যা পানী লৈ যা যা তোৰ কাম হৈ যাব তই যাবি যা তোক কৈছি তই যা মই নাজানো তোক চাম আগে আমি থমেছো না মই তোতকৈ ডাঙৰ নাই ঐ তই তো কাষ্টমাৰ কত মই লস্ক মই গলি ঐ ঐ পানী পেলাও হা তুই কি কৈছিলো বুঝিছ হা না এতিয়া মোৰটো কি হ'ব পানী খাওয়াটো পানীটো বাদ দিয়ে কামটো ডাঙৰ বস্তু কাম হৈ যাব টেনশ্যন নলবি মইতো যাওঁ তই দৰমাটো দিবই লাগিব নেকি নেকি ঘৰত চাউল খাবৰ কাৰণে 2 টকা লাগব অ কি নকৰা কৈছে তোকো দৰমা লাগিব আছে পইচা নিদিলে যদি ঘৰত তিৰি মাৰিব কি কয় বছ মোৰ কামটো হ'বনে নাই হ'ব ৰ কে টেনশ্যন আছে তোৰ কাম হ'ব দে তন্তু কবি কল মাৰি দামৰ কথা বুজি লিখবি তই বিশ্বাস কৰিছোঁ ঐ মোৰ